জোৰণীয়া যেনাকো রোদ বিলোৱা সপোনৰ তুলিকা তুলি ধিমি ধিমি জ্বলে দহেচিয়া ৰাতি আউসীৰ জোনাক ধিমি ধিমি জ্বলে চকামকা চাকি আউসীৰ জোনাক মই বাসনা শইকীয়া। বাসনা শইকীয়া? দেবেন শইকীয়াৰ পত্নীয়ে কৈছো। দেবেন শইকীয়া? এখেতৰ গা খুবেই বেয়া। এবাৰ আপোনাক লগ পাব বিচাৰিছিল। আচৰিত হৈছে। আপোনাৰ খবৰ ল'বলৈ আহিছোঁ। সুস্থ আছেনে নাই, খাব পাৰিছেনে নাই? প্ৰণৱৰ মাক আৰু দেউতাকক 28 বছৰ আগতে কোনোবাই হত্যা কৰিলে। বাবা, তই আহি পালেহি? আমি তোৰ কাৰণেই বাট চাই আছিলো। ককা, হ'ব হ'ব, উঠ। এইমাত্ৰ আপোনালোকে যে ক'লে এক্সিডেণ্ট মানে? এইমাত্ৰ আমি বেলেগ কথা এটাহে পাতিছিলোঁ। মানে এক্সিডেণ্ট এইবোৰ সদায় ঘটি থকা ঘটনা। তই সোনকালে কাপোৰ কানি সলাই চুৰি এখন পিন্ধি লৈ গৈ যা। এইবোৰ কথাত মন দিব নালাগে, যা। যা সমীৰণ। ককা তুমিও যোৱা। বাৰু। কথাটো ভাগ্যহে নুশুনিলে, নহ'লেতো ডাঙৰ কথাই হ'লহেঁতেন। এওঁ কোন? প্ৰণৱ, মোৰ নাতি। মুম্বাইত থাকে। এটা ডাঙৰ কোম্পানীত মাৰ্কেটিং মেনেজাৰ হিচাপে কাম কৰে। তাৰ মানে শান্তনু আৰু শিখাৰ ল'ৰা? মই ঠিকেই অনুমান কৰিছিলোঁ। গঢ়ে গাঠিয়ে একেবাৰে দেউতাকৰ দৰে হৈছে। সংস্কাৰো কি, মুম্বাইত থাকিলেও এতিয়াও নিজকে পাহৰি যোৱা নাই। আমি বাহিৰতে বহোগে নেকি? বাবা, হ'ব এতিয়া লেৰেলা আদৰ দেখুৱাব নালাগে। এয়াৰপৰ্টৰ পৰা আহি পাওঁতে ইমান সময় লাগেনে? তই আহি পালি নে নাই? মোৰ কিমান চিন্তা হৈ আছে। জেঠাই, তোকেইতো লগ কৰিবলৈ ইমান দৌৰা দৌৰিকৈ আহিলো, কিন্তু দেখিছই নহয় কিমান মানুহ। এতিয়া মাত নিদিয়াকৈনো আহো কেনেকৈ? কিমান দিন যে মোৰ সুন্দৰ মুখখন মই দেখা নাই। মোৰ মৰম আৰু দুখবোৰ তই কেতিয়াকৈ বুজিবি? এতিয়া আহিলো নহয়, যিমান মন যায় চাই থাকিলে হ'ল। এতিয়া ভতিজাৰ চকুলৈ চাই চকু চলচলীয়া কৰি থাকোঁতে সকামলৈ অহা ভকতে চাহ খাবলৈকে নাপাব। আপুনিও যে আৰু। ভতিজাটো আছেই, আগতে ভকতৰ কামখিনি শেষ কৰি লচোন। মই আহি আছো। দাদু, তুমি কেতিয়া আহিলা? নে ইয়াতে আছা? দাদু? আকৌ দাদু? মই তোমাক কিমান বাৰ কৈছোঁ যে মোক সেইটো নামেৰে নামাতিবা। সেইটো নামেৰে মোক গাঁৱত মাতে। অভ্যাসটো কিন্তু তোমালোকেই কৰাইছিলা। এতিয়া বাৰু জেঠুৱে হওক বা দেউতাই, মাতিম কিন্তু মই তোমাক দাদু। হ'ব দিয়া, এতিয়া তোমাৰ বহুত কাম কৰিবলগীয়া আছে। বাবা,
আগতে মা দেউতাৰ ফটোৰ আগত চাকি এগছ জ্বলাই সেৱা এটা কৰি লবি আহ ব'লা ল চাকি গছ জ্বলাই দিয়া এতিয়াহে ফ্ৰেছ লাগিছে জানানে মা মুম্বাইত থাকোঁতে তোমাক বহুত মিছ কৰিছোঁ আৰু মই জানো তোমাক মিছ কৰা নাই খাওঁতে বহুতে উঠোতে শুওঁতে কেৱল তোমাৰেই চিন্তা মোৰ মাজনী ভালদৰে আছেনে নাই দেউতা ক'ত মা দেউতাকতো জানাই কেৱল বিজনেছ মোতকৈ কি দেউতাৰ বিজনেছে ডাঙৰ হ'ল মই আহিলোঁ নে নাই দেউতাই এটা ফোন কৰা নাই মই বহুত বেয়া পাইছোঁ দেউতাই তোমাক আনিবলৈ এয়াৰপৰ্টলৈ যাব খুজিছিল তুমিহে ফ্ৰেণ্ডৰ লগত এয়াৰপৰ্টৰ পৰা আহিম বুলি কোৱা কাৰণে দেউতাই চিন্তা নকৰিলে কিন্তু ফোন এটাতো কৰিব পাৰে তুমি দেউতাকতো জানাই বিজনেছ বুলিলে সকলো পাহৰে কামত থাকোঁতে চাগৈ পাহৰি গ'ল ঠিক আছে এই মুহূৰ্তত দেউতা ক'ত থাকিব পাৰে বাৰু মা দত্ত মোৰ কথাবোৰ শুনি কিবা পাক লগা দিয়ে লাগিছে ঘটনাটো ৰাত ধৰিব নোৱাৰি বাৰে বাৰে পাকঘূৰ্ণি খাই ফুৰিছোঁ আগতেও দেৱেন শইকীয়া মানুহজনৰ নামটো তোমাৰ মুখত শুনিছোঁ কিন্তু মানুহজন কোন তুমি ইমান দিনে কিয় বিচাৰি ফুৰিছা তাৰ ৰহস্য ভেদ কৰিব লাগিব আচলতে ককাইদেউ দেৱেন শইকীয়া মোৰ ভাল বন্ধু আছিল আৰু আপোনাৰ পু বোৱাৰী মানে শান্তনু আৰু শিখাৰ এক্সিডেণ্টটোৰ মাজত মই এটা ৰহস্যৰ কোণ পাইছোঁ ৰহস্য কেনেকুৱা ৰহস্য সিদিনাখন মোৰ পত্নী আৰু সৰু ছোৱালীজনী মন্দিৰলৈ গৈছিল আৰু ঘটনাটো সেই মন্দিৰৰ কাষতেই হৈছিল এক্সিডেণ্টটো ঘটাৰ সময়ত মই স্কুলতেই আছিলোঁ স্কুলৰ অফ পিৰিয়ড এটাত মই তেওঁলোকক মন্দিৰৰ পৰা ঘৰলৈ লৈ যোৱাৰ কথা আছিল যদিও স্কুলৰ কামৰ কাৰণে মই তেওঁলোকক আনিবলৈ যাব পৰা নাছিলোঁ কিন্তু মই মন্দিৰৰ পৰা তেওঁলোকক গৈ উভতাই ননালৈকে তেওঁলোক তাতেই থাকিব বুলি জানিয়েই মোৰ বন্ধু দেৱেন শইকীয়াক তেওঁলোকক আনিবলৈ পঠিয়াইছিলোঁ দেৱেনে গৈ মোৰ পত্নী আৰু ছোৱালীজনীক লগ পালেনে এক্সিডেণ্টটো তাৰ সন্মুখতে ঘটিছিল নে বা এক্সিডেণ্টটো হ'বলৈ পালে কেনেকৈ ইউ আৰ আণ্ডাৰ এৰেষ্ট কালি ৰাতি আপুনি আগৰৱাল নাৰ্ছিং হোম গৈছিল তাত এটা মাৰ্ডাৰ হৈছিল CCTV ফুটেজত আপোনাকো সেই কোঠাটোৰ পৰা ওলাই অহা দেখা পোৱা গৈছে কিন্তু মই মাৰ্ডাৰটো কৰা নাই বাইদেউ শইকীয়া ছাৰ আমাৰ এই বছৰ টাৰ্গেট কিমান 250 ছাৰ আৰু এতিয়ালৈকে কিমান হ'ল 150 আৰু অলপ এচিলেট কৰিব লাগিব ক'ব এওঁলোকক অ'কে ছাৰ এক্সকিউজ মি কোনহে বিগুদা আমাৰ ছাৰৰ ছোৱালী নেকি মে কামেন Come. Oh my God! What a present surprise! মোৰ ছোৱালী মুম্বাইত থাকে যে হাই ঠিক আছে শইকীয়া আপুনি এইটো লৈ যাওক এতিয়া মই পিছত কথা পাতিম হ'ব ছাৰ আই এম ৰিয়েলি চৰি বেটা মই একদম আচলতে বিজি হৈ গ'লো মই তোমাক ফোন কৰাৰ কথা আছিল হ'ব তোমাৰ এই ড্ৰামা মই জনা আছে
আচ্ছা এইবিলাক বাদ দিয়া কেতিয়া পালাহি সকলো ঠিক আছেতো একোৱে নকওঁ মই আৰে বেটা মইতো জানো মোৰ ছোৱালী আন 10জন ল'ৰাতকৈ কোনো গুণে কম নহয় সেইকাৰণেতো মুম্বাইত এষ্টাব্লিছ সেইকাৰণে মই তোমাক লৈ নিশ্চিন্ত হৈ থাকোঁ আৰু অফিচৰ মানুহৰ আগত মই তোমাৰ কথা কৈ প্ৰাউড ফিল কৰোঁ তোমাৰ ষ্টৰিবোৰ ক'লে সিহঁতে আচৰিত হৈ যায় ছোৱালী হ'লে তোমাৰ নিচিনা হ'ব লাগে আৰু মোৰ বিশ্বাস আছে তুমি মোক ঘৰত বিচাৰি নাপালে অফিচলৈকে আহিবা আৰু সেইকাৰণে মই অফিচৰ সকলো কাম কাজ শেষ কৰি আজৰি হৈ আছোঁ সঁচা তোমাৰ শপত তেতিয়াহ'লে ব'লা তোমাৰ লগত মই বহুত কথাই পাতিবলগীয়া আছে হয় নেকি লেটছ গো দেৱেন মোৰ ভাল বন্ধু আছিল সি মোৰ কথা ৰাখি মন্দিৰলৈ গৈছিল কিন্তু যেতিয়া মই এক্সিডেণ্টটো হোৱা বুলি গম পাইছিলোঁ তেতিয়া মোৰ মনত বিভিন্ন প্ৰশ্ন জাগিছিল ইমান ডাঙৰ ঘটনা এটা ঘটি যোৱাৰ পিছতো দেৱেন শইকীয়া মোৰ ওচৰলৈ এবাৰো নাহিল ভোগজান এৰি দেৱেন শইকীয়া কলৈ গ'ল আজি ইমান বছৰে সি মোৰ ওচৰলৈ এবাৰো কিয় নাহিল তোমাৰ ভাল বন্ধু হৈ কি যে আচৰিত কথা ককাইদেউ বিপদৰ সময়ত এবাৰো সি তাৰ ওপৰতো মোৰ সন্দেহ হয় সন্দেহ কৰিনো পাবা কি এতিয়াতো তোমাৰ পত্নী উভতি নাহে আৰু মোৰ পৌ বোৱাৰীকো উভতাই নাপাওঁ সকলো ভগৱানৰ ওপৰত এৰি দিয়া কিন্তু সেইজন বন্ধুক বহু বছৰ পিছত কালি ৰাতি মই লগ পাইছিলোঁ ককাইদেউ লগ পালা ক'ত কেনেকৈ মই শইকীয়াক বিচাৰি ফুৰা কথাটো তেওঁ হয়তো জানিছিল কালি শইকীয়াৰ পত্নীয়ে মোক ফোন কৰি গুৱাহাটীলৈ মাতি পঠিওৱাত মই আহিছিলোঁ আৰু তেওঁক লগ পোৱাৰ পিছতেই ঘটনাটো ঘটিল ঘটনা কি ঘটনা মই ইমান দিনে জানিব খোজা কথাবোৰ তেওঁ মোক ক'ব বিচাৰিছিল কিন্তু কথাবোৰ আৰম্ভ কৰোঁতে হঠাৎ দেউতা সেৱা কৰিব হ'ল আহক দত্ত তুমি ইয়াতে বহাচোন এইবোৰ কথা মই পাছত ভালদৰে পাতিম তুমি মই বিনয় এইখন ঘৰতে সৰুৰ পৰা থাকোঁ পিছে আপোনাক দেখিহে কথা এটা ভাবিছোঁ কি কথা ককাই কোৱা মতেদি আপুনি বোলে এইটো কোঠাতে বহি আছে কিন্তু ক'তা আপুনি দেখোন ঘূৰিহে ফুৰিছে ককাই বহি থাকিবলৈ নক'লে নেকি নাই মইহে এনেই তাৰমানে আপুনি নিজেইহে মই বোলো আকৌ প্ৰসাদ লওক প্ৰসাদ আপুনি প্ৰসাদ খাব দেই মই আহোঁ You are under arrest. কালি ৰাতি আপুনি আগৰৱাল নাৰ্ছিং হোম গৈছিল তাত এটা মাৰ্ডাৰ হৈছিল CCTV ফুটেজত আপোনাকো সেই কোঠাটোৰ পৰা ওলাই অহা দেখা পোৱা গৈছে কিন্তু মই মাৰ্ডাৰটো কৰা নাই সেইটো কোৰ্টে বিচাৰ কৰিব এতিয়া আপুনি মোৰ লগত যাব লাগিব বলক ইমিডিয়েট মোৰ লগত বলক নাই নাই সেইবোৰ কথা চৌধুৰীক ক'ব নোৱাৰি কালিৰ ঘটনাটোৰ কথা মই আনক ক'লে মই বিপদত পৰিম মোৰ দুজনী ছোৱালী আছে মোৰ অবিহনে সিহঁতৰ কি হ'ব যি দেখিলোঁ সিয়াক মোৰ মাজতেই ৰখা ভাল
সিহঁত দুজনীক বিয়াও দিবলৈ আছে। অ' আপুনিচোন প্ৰসাদেই খোৱা নাই, মই আকৌ চাহ লৈ আহিলোঁ। লওক চাহ কাপোৰ খাব। এটা বিশেষ প্লেনিং লৈ অসমলৈ আহিছোঁ। কিছু বেছিদিন থাকি দিবও লগা হ'ব পাৰে, নহ'লে ভবাতকৈ সোনকালে যাব লগাও হ'ব পাৰে। প্লেনিং? আৰে কি হ'ল এনেকে টানি আনিছ যে মোক? তই সোনকালে যা। কিয়? আৰে তেতিয়াহে মই কাম আছে বুলি ওলাই যাব পাৰিম। মানে দেখা নাই মোৰ অৱস্থাটো, সেইকাৰণে মই ঘৰলৈ আহিব নিবিচাৰোঁ। আৰে আজিৰ সময়ত এনেকৈ চুৰিয়া পিন্ধি আঁঠু কাঢ়িব পাৰি নেকি? হা নকৰে ককা যে একদম আউটডেটেড দে। তই এতিয়া যা, তেতিয়াহে মই তোক লগ কৰিবলৈ ওলাই যাব পাৰিম। বাৰু হ'ব দে, পিছে পাৰ্টি? আৰে তাকেইতো কৈছোঁ, কিবা এটা বাহানা কৰি ওলাই যাব পাৰিলে আৰু টেনশ্যন নাই। ককা বহুত ষ্ট্ৰিক্ট, কি কামত ওলাই গৈছোঁ গম পাব নোৱাৰিব। বাৰু বাৰু হ'ব দে, মই কিন্তু সময়ত ফোন কৰিম, কিবা এটা বাহানা কৰি হ'লেও ওলাই আহিব লাগিব। এতিয়া যা। দে যাওঁ। আৰে বাবা, তুমি ইমান দিনৰ মূৰত মুম্বাইৰ পৰা ঘূৰি আহিছা, এটা সৰু সুৰা পাৰ্টি নহ'লে হ'ব নেকি, নে কি কোৱা? সেইবোৰ কথা মই নাজানো, কিন্তু মই অসমত থাকোঁতেই এদিন আমি ক'ৰবাত ফুৰিবলৈ যাম। তুমি ইমান দিনৰ পিছত আহিছা, আমি কেইদিনমান পিছত যাওঁ। ন' মা, ব'লা না ক'ৰবালৈ যাওঁ। মোৰ কথা নাই, দেউতাক কোৱা। আই এম ৰেডি। আচ্ছা, তুমি অসমত কিমান দিনলৈকে আছা, মানে তোমাৰ ছুটি কেতিয়ালৈকে? ক'ব নোৱাৰোঁ। এটা বিশেষ প্লেনিং লৈ অসমলৈ আহিছোঁ। কিছু বেছিদিন থাকি দিবও লগা হ'ব পাৰে, নহ'লে ভবাতকৈ সোনকালে যাব লগাও হ'ব পাৰে। প্লেনিং? অঁ, সেইবোৰ পাছত কম দিয়া। এটা ডাঙৰ প্লেনিং। ঠিক আছে, ক'লৈ যাবা? মানালী, দাৰ্জিলিং, কন্যাকুমাৰী, ক'ত যাবা? না দেউতা, কেৱল নৰ্থ ইষ্টতে ক'ৰবাত, লাইক শ্বিলং, মে বি অৰুণাচল। ঠিক আছে বাবা, তুমি যেনেকৈ বিচাৰিছা তেনেকৈ হ'ব। আগে তুমি জুচকণ খাই লোৱাচোন, অহাৰ পৰা তুমি একো এটা খোৱা নাই। অঁ হয় নেকি? থেংক ইউ মা। এয়া তোমাৰ চাহ। মোকো দিছা নেকি? দিয়া লোৱা। বাবলু, আমি অতি সোনকালে এই ঠাইখন এৰি গুচি যাব লাগিব। কিয় মা? সেইবোৰ মই তোক পিছত ক'ম, একো প্ৰশ্ন নকৰিবি। মলয়া জোৰণীয়া জেনাকু মৌনতাৰ ৰ'দ বিলোৱা সপোন